সকল বংকিমচন্দ্ৰ বৰ্মন আছোঁ আপোনালোকৰ লগত। আপোনালোকৰ নিশ্চয় সকলোৱে মোবাইল ফোন ব্যৱহাৰ কৰে আৰু মোবাইল ফোনত কি কি সেন্সৰ থাকে আজিৰ আমাৰ ভিডিঅ'টোত এই বিষয়ে ক'বলৈ লোৱা হৈছে। প্ৰথমতে আহিছোঁ এক্সেলৰোমিটাৰ সেন্সৰ। এইটো এটা গুৰুত্বপূৰ্ণ সেন্সৰ। এই সেন্সৰটোৰ কাম হ'ল, ধৰক আপুনি কেতিয়াবা মোবাইলত যেতিয়া ফটো চাই বা ভিডিঅ' চাই, আপুনি মোবাইলটো যেতিয়া থিয় কৰি ৰাখে তেতিয়া ফটোটো থিয় হৈ যায়, আৰু যেতিয়া আপুনি মোবাইলটো পথালি কৰি ৰাখে তেতিয়া ফটোটো পথালি হৈ যায় বা ভিডিঅ'টো পথালি হৈ যায়। এইটোৱে হ'ল আচলতে এক্সেলৰোমিটাৰ সেন্সৰৰ কাম। আন এটা সেন্সৰ হ'ল জাইৰস্কোপ সেন্সৰ বা জাইৰ' সেন্সৰ। আজিকালি সকলোৱে 360 ডিগ্ৰী ভিডিঅ' বা ভাৰ্চুৱেল ৰিয়েলিটিৰ ভিডিঅ' দেখি ভাল পায়, আৰু আপোনাৰ মোবাইলত জাইৰস্কোপ বা জাইৰ' সেন্সৰ থাকিলেহে আপুনি 360 ডিগ্ৰীৰ ভাৰ্চুৱেল ৰিয়েলিটিৰ ভিডিঅ' চাব পাৰিব। আন এটা সেন্সৰ হ'ল কম্পাছ সেন্সৰ। আপোনাৰ মোবাইলত কম্পাছ সেন্সৰ থাকিলে কোনফালে পূব, কোনফালে পশ্চিম, কোনফালে উত্তৰ, কোনফালে দক্ষিণ এইটো চাব পাৰিব। আৰু এইটো এটা হাৰ্ডৱেৰ ফিচাৰ হয়। আপোনাৰ মোবাইলত কম্পাছ সেন্সৰ হাৰ্ডৱেৰটো থাকিলেহে আপুনি কিছুমান এপ আছে সেইবোৰ ডাউনলোড কৰি কম্পাছটো চাব পাৰিব। আন এটা সেন্সৰ হ'ল প্ৰক্সিমিটি সেন্সৰ। এইটো আন এটা গুৰুত্বপূৰ্ণ সেন্সৰ। এই সেন্সৰটোৰ কাম হ'ল, আপুনি যেতিয়া কল কৰিব বা যেতিয়া আপোনাৰ মোবাইলত ইনকামিং কল আহিব আৰু আপুনি যেতিয়া কথা পাতি থাকিব, তেতিয়া আপোনাৰ মোবাইলটো যদি আপুনি কাণৰ ওচৰলৈ লৈ যায় তেতিয়া দেখা পাব যে আপোনাৰ মোবাইলটোৰ ডিছপ্লেখন নুমাই গৈছে। এইটোৱে হ'ল আচলতে প্ৰক্সিমিটি সেন্সৰৰ কাম। আন এটা সেন্সৰ হ'ল এম্বিয়েণ্ট লাইট সেন্সৰ বা লাইট সেন্সৰ, যাক অটো ব্ৰাইটনেছ সেন্সৰ বুলিও কোৱা হয়। এই সেন্সৰটোৰ কাম হ'ল, যেতিয়া আপুনি ল' লাইট বা আন্ধাৰত যাব তেতিয়া আপোনাৰ মোবাইলৰ ব্ৰাইটনেছটো কমাই দিয়া, আৰু যেতিয়া আপুনি ৰ'দলৈ আহিব বা পোহৰলৈ যাব তেতিয়া আপোনাৰ মোবাইলৰ ডিছপ্লেৰ ব্ৰাইটনেছটো বঢ়াই দিয়া। এইটোৱে হ'ল এম্বিয়েণ্ট লাইট সেন্সৰ বা অটো ব্ৰাইটনেছ সেন্সৰৰ কাম। আন এটা ফিজিকেল সেন্সৰ, যাক আমি ফিংগাৰপ্ৰিণ্ট সেন্সৰ বুলি কওঁ, এইটো সকলোৱেই গম পায়। এইটো কিছুমান মোবাইলৰ পিছফালে আৰু কিছুমান মোবাইলৰ আগফালে থাকে। ফিংগাৰপ্ৰিণ্ট সেন্সৰ দি আপুনি আপোনাৰ মোবাইলটো লক কৰিব পাৰে। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ এপ বা ছফ্টৱেৰবোৰ আপুনি লক কৰি থ'ব পাৰে বা আপোনাৰ ফাইলটো এইটোৰ জৰিয়তে লক কৰি থ'ব পাৰে। দৰ্শকসকল, আশা কৰিছোঁ আজি আমাৰ ভিডিঅ'টোৱে আপোনালোকৰ উপকাৰ কৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰেই নাপাহৰিব, আৰু যদি আপুনি আমাৰ চেনেলটো আজি প্ৰথম ভিজিট কৰিছে তেন্তে ভিডিঅ'ৰ তলতে ইয়াতে থকা ৰঙা ছাবস্ক্ৰাইব বাটনটোত ক্লিক কৰক আৰু ওচৰতে থকা বেল আইকনটোত ক্লিক কৰিবলৈ একেবাৰেই নাপাহৰিব, কাৰণ টেকন'লজিকেল ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি লাভ কৰিবলৈ হ'লে বেল আইকনটোত ক্লিক কৰিব লাগিব। বহুমূলীয়া সময়কণ দি আজি ভিডিঅ'টো চোৱাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ।